গাইস তো কি খবৰ আজি মানে পুৰা একদম খতৰনাক ব্লগ লৈ আছো আজি মানে ঘৰতে ব্লগটো মই সাইকেলটো খুলি দিছো আজি পুৰা একদম সাইকেলটো মানে একদম খতম কৰি দিছো আজি দুখাই আছো ৰবত তো আজি মানে বাহিৰত নাযাও ঘৰতে হ'ব আজি ভিডিওটো সাইকেলটো খুলিছো মানে তাকে দুখাম কেনেকৈ খুলিছো কি কৰিছো তো গাইস চাই থাকিব লাষ্টৰ লগত তো দুখাই আছো গাইস এটা টায়াৰ বেলেগত আৰু এটা টায়াৰ বেলেগত আৰু সাইকেলটো চাওক না তো এইটো পুৰা খুলি দিছো আজি মানে পুৰা একদম খতম কৰি দিছো পরে গাইস টায়ারটো চাওক এবাৰ তো টায়ারটো এতিয়া লাগাও মই বহুত আগতে খুলিছো এতিয়া লাগাই দিও টায়ারটো সাইকেলৰ বাপৰ বিয়া ওলাই দিছো চাওক না বাপৰ বিয়া ওলাই দিছো এটা টায়াৰ তাতে আৰু সাইকেলৰ আগৰ টায়াৰটো এইটো একদম বাপৰ বিয়া উঠাই দিছো সাইকেলৰ অৱস্থা চাওক গাইস কি কৰি দিছো কোনে কব এইটো সাইকেল অলপ পিছত ঠিক ঠাক কৰি দিম গাইস আমি লোকেল মেকানিকেল না অলপ পিছতে ঠিক কৰি দিম চাই থাকিব লাগাই দিলো এটা পিছৰ চাকাটো লাগাই দিলো এতিয়া আগৰ চাকাটো ইয়াতে পৰি আছে আগৰ চাকাটো লাগাম আৰু অলপ পিছত সবৰ কৰো পাছৰ চাকাটো লাগাই ললো The 2-week-old unrefrigerated pie. আগৰ চকা লগা হৈ গ'ল পিছৰ চকা লগা হৈ গ'ল পুৰা একদম সাইকেল ফিট হৈ গৈছে পুৰা টেনচন নাই আৰু ড্ৰাইভেল তো গাইস কি কয় এইটো লাগাই দিও নেকি সাইকেলত ৰাহুল এটা 0.62 তো গাইস লাগাই দিও নেকি কমেন্ট কৰি দিব গাইস যদি আপোনালোকে কমেন্ট কৰে লাগাই দিয়ক তো লাগাই দিম কালিয়ে লাগাই দিম মই যদি আপোনালোকৰ কমেন্ট আহে গাইস নেক্সট ব্লগ দেখা হ'ব এইটো লাগাই সো তো এতিয়া সাইকেলটো পুৰা ফিট হৈ গ'ল তো অলপ ৰাইট লম আৰু ৰাস্তাত তো চাই দেখক সাইকেলত অলপ ৰাইড কৰিবলৈ সাইকেল দি তো চলাই ভালে লাগি আছে মই খুলিছো তো মই খুলিলে সাইকেল চলাই ভাল নালাগিব হ'ব নোৱাৰে না মই নিজে খুলিছো তো এনে ৰাস্তাত অলপ ওলালো ভাবি আছো এটা লং ৰাইডত যাম সাইকেল দি যাম ভাবি আছো আজি ব্লগটো ডাঙৰ নকৰো আৰু তো আজি কাৰণে এইখিনি তো কেনে লাগিল কমেন্ট কৰি দিব আজি ঘৰতে ব্লগ বনালো মই দূৰত যোৱা তাৰ কাৰণে ব্লগটো ইমান ডাঙৰ নাই চাগে তো গাইস কমেন্ট কৰি দিব গাইস তো আজি কাৰণে এইখিনি বাই বাই কেনে লাগিল কমেন্ট কৰি দিব দে আৰু আজি কাৰণে বাই বাই